ঐ শুনাচোন, কিবা এটা ক'ব বিচাৰিছোঁ তোমাক। মানে বহুদিনৰ পৰা মই কম বুলি ভাবি আছোঁ। হঠাৎ তোমাৰ ফোনটো বাজি উঠিল। তুমি আজিকালি খুব ব্যস্ত। 1 মিনিট ৰ'বকৈ তুমি আঁতৰিয়ে গ'লা। তুমি যোৱাৰ বাটতে ডুব গ'ল প্ৰসৱ হ'ব খোজা 2টামান শব্দ, অলপ কথা। বুকুৰে কোণত এটা বিষ। চাগে আকাশৰে সীমা আছে, কথাৰ শেষ নাই। অথচ এই যে কথাবোৰ সদায় শুনি থকা, আমাৰ কৰ্ণকুহৰত শব্দৰ অলেখ লেখ ফুল তোলা, বুজিছানে? এই যে যদি কথাবোৰ হেৰাই যায় এদিন, বাঢ়ি নাহিবনে তোমাৰ আৰু মোৰ মাজৰ দূৰত্ব? ঐ, কথাবোৰ হেৰাই যাব নিদিবা। আহা না, কথা পাতো। হৃদয়ৰ পৰা হৃদয়লৈ একেটাই বাট। এই বাটেৰেই ভুটিয়াই আহিব এই পৃথিৱীৰ মৰম, এসাগৰ চেনেহ, আকাশ আকাশ সুবিশাল আন্তৰিকতা। এই কথাবোৰেতো সংগোপনে গঢ়ি তোলে এজনৰ প্ৰচাৰত আনজনৰ বিশ্বাসৰ ফল। ঐ, আহা না কথা পাতো। এই কথাবোৰে আমাক আমি কৰি গঢ়ি তুলিব জানা। আহা না। এই কি কৰিছে বাৰু এতিয়া? বৰষুণ দিছেনে? খিৰিকীখন খুলি দিয়া, এচাটি বতাহ সোমাই আহিব। শীতল শীতল শব্দৰ কোমল বতাহ, আৰু বতাহৰ ভাজে ভাজে এজাক পাতলীয়া বৰষুণ। আহা, প্ৰাণ খুলি প্ৰাণৰ কথা পাতো। বতাহৰ সতে, নিজৰ সতে। কথাবোৰক শেষ হ'বলৈ নিদিবা।